তোমাৰ শৰীৰৰ তেজত B27 পজিটিভ আৰু এনকলাইজিং স্পণ্ডাইলাইটিছ। আৰু মোৰ মনৰ কথা, আজি পুৱাতে মই অকলে ওলাই যাম। তোমাৰ বাৰু চিন্তা হ'ব নেকি? 24টা বছৰটো একেলগেই আছোঁ। আজি কিন্তু মই কাৰো কথা নাভাবোঁ, কেৱল ভাবিম নিজৰ কথা, নিজৰ লগত কথা পাতিম, নিজৰ কথা ভাবিম, শব্দহীন বহুত কথা। তুমিতো জানাই মই মানুহৰ ঘৰলৈ গৈ বেয়া পাওঁ। সেউজীয়া গছ গছনিৰ মাজেৰে পাহাৰ চাই চাই গৈ থাকিম সূৰ্যোদয়ৰ ফালে। আজি কেৱল নিজৰ কথাই ভাবিম। আৰু শুনাচোন, আজি কামলৈ যাওঁতে চেণ্ডেলযোৰেই পিন্ধি যাবা। জোতাযোৰ হাউলি তুমি পিন্ধিব নোৱাৰিবা। ভাতকেইটা নিজে বনাই খাই ল'বা। মই চকীৰ ওপৰতে সকলো যতন কৰি আহিছোঁ। চাউল ধুওঁতে যদি হাতৰ পৰা চাউলখিনি পৰি যায়, তুমি লঘোণে নাথাকিবা, দোকানৰ পৰা কিবা এটা কিনি খাই ল'বা। ATMৰ পৰা যদি পইচা উলিয়াওঁতে তলত পৰি যায়, মোক কিন্তু ফোন নকৰিবা। মই অলপ দূৰত থাকিম তোমাৰ পৰা। এটা দিনে বহু কথা পাতিব আছে, গছ লতা বিৰিখ সূৰুজৰ সতে। আজি কেৱল নিজৰ কথাই ভাবিম, নিজৰ লগত কথা পাতিম। আকাশখন চাই আহোঁতে ইমান ভাল লাগিছে, ইমান নীলা আকাশখন আজি। তোমাক চোৱা বুলি ক'লেওতো চাব নোৱাৰিবা। একো নাই দিয়া, জীৱনৰ অতবোৰ দিন একেলগেইতো আছোঁ, ছাঁটো হৈ। আৰু মই যদি উভতি নাহোঁ, যদি বাটত কিবা অঘটন ঘটে, মই সূৰ্য হ'ম, মই সূৰ্য কিৰণ হৈ তোমাৰ চোতালত পৰিম, তোমাৰ খিৰিকীত পৰিম, তোমাৰ শৰীৰত পৰিম। কিয়নো তোমাৰ শৰীৰত B27 এনকলাইজিং স্পণ্ডাইলাইটিছ। তোমাৰ ধনুকা হাড়বোৰৰ মাজেদি মই শিপাম। বেকা হৈ যোৱা ৰাজহাড়ডালত মই তাপ দিম। মোৰ প্ৰচণ্ড শক্তি আছে। যাবা, তুমি ঠিক হৈ যাবা। তুমি আকাশ চাব পাৰিবা, তুমি আকাশৰ নীলাবোৰ চাব পাৰিবা, জোনাক চাব পাৰিবা। মই যে আঙুলিয়ে দেখুৱাওঁ পূৰ্ণিমাৰ জোনটো, সেয়াও চাব পাৰিবা। আৰু তুমি মোক উভতিও চাব পাৰিবা। প্ৰচণ্ড শক্তি আছে মোৰ। ধুমুহাৰ কোবাল গতিয়ে মোৰ শক্তিক কেতিয়াও ধূলিত চাট কৰিব নোৱাৰে। ধন্যবাদ।